হেল্ল' ফ্ৰেণ্ডছ, ইমৰান ব্লগাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ ক'তো যোৱা নহয়। আজি মোৰ নিজৰ দিনটোৰ কাৰ্যসূচী আপোনালোকক দেখাম, ক'ত কি কৰোঁ। তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকক। এতিয়া মই ৰেডি, ব'লক গৈ থাকোঁ। মাস্কখন পিন্ধি ল'ব দেই আপোনালোকে ক'ৰবাত বাহিৰত গ'লে। মই যাওঁ মই এইখনে সেইখন স্কুল য'ত মই 5ৰ পৰা 10লৈকে পঢ়িছিলোঁ। আহি পালোঁ পেট্ৰল পাম্প। ইয়াতে অলপ মালটো ভৰাই লওঁ। 110 কিমান হৈছে লিটাৰ? এই পাৱাৰটো আহিছিলে। ফ্ৰেণ্ডছ, আহি পালোঁ লুম চেলিটি বাল্ব। ইয়াতে মই জব কৰোঁ। তো এইটো হ'ল আই কাৰ্ড, লুমছ লাইট লিখা আছে। ইয়াত পাঞ্চিং মেচিনত পাঞ্চিং কৰিব লাগিব। এতিয়া আমি যাম HR ডিপাৰ্টমেণ্টটো দেখাম। ডু নট এণ্ট্ৰি উইদাউট পাৰ্মিশ্যন, অথৰিটি পাৰ্মিশ্যন নোহোৱাকৈ ইয়াতে সোমাব নোৱাৰোঁ। আমাৰ ছাৰ বৰ্তমান ইয়াতে বছ ইয়াতে বহে। বৰ্তমান ছাৰ অহা নাই। ছাৰ বৰ্তমান বেলেগ এটা কামত ব্যস্ত আছে, সেইকাৰণে অহা নাই। তো ইয়াতে আমাৰ হেৰিবিলাক দিয়া থাকে, ডেম'বিলাক ইয়াত থাকে, চেম্পলবিলাক ইয়াত ৰখা হয়। ইয়াতে আমাৰ মিটিং হয়, প্ৰত্যেক সোমবাৰে মিটিং হয়, ইয়াতে ডিছকাছ হয়। তো HR ডিপাৰ্টমেণ্টটো দেখুওৱা হৈ গ'ল আপোনালোকক। এতিয়া যাম একাউণ্টছৰ বিভাগ। এইটো হ'ল আপোনাৰ একাউণ্টছৰ বিভাগ। ইয়াতে প্ৰডাকশ্যন হেড আৰু একাউণ্টছ বহে। তো এইটো হ'ল একাউণ্টছৰ বিভাগ। গুড মৰ্ণিং ছাৰ। আমাৰ কৃষ্ণ কলিতা হয় ছাৰ, কৃষ্ণ কলিতা লিখে। প্ৰডাকশ্যন হেড হয়, প্ৰডাকশ্যনৰখিনি চাই, গোটেই মেনেজমেণ্টটো এখাতে চাই। তো এইফালে একাউণ্টছৰ ছাৰ বহে, হিমান কলিতা হয়। গুড মৰ্ণিং ছাৰ। ছাৰ বৰ্তমান ব্যস্ত হৈ আছে আৰু ইয়াতে মই মোৰ কামখিনি ইয়াতে বহোঁ। ইয়াতে লুমজৰ বিল চিলবিলাক ইয়াতে ছাৰে দি দিয়ে। ইয়াৰ পৰা মই এপ্ৰুভ হোৱাৰ পিছত ইয়াৰ পৰা ওলাই যাওঁ। একাউণ্টছৰ বিভাগটো দেখালোঁ আপোনালোকক। প্ৰডাকশ্যনটো ইয়াত হয়। প্ৰডাকশ্যনটো দেখাব নোৱাৰোঁ আপোনালোকক, চৰি বেয়া নাপাব। এইটো আমাৰ ৰুল হয়, প্ৰডাকশ্যনটো নট এলাউ আছে। তো ফ্ৰেণ্ডছ, মোৰ অকণমান ৰঙিয়ালৈ যাম এতিয়া অফিচিয়েল কামত। অকণমান মোৰ যিহেতু চেলছ এক্সিকিউটিভ পষ্টত কাম কৰোঁ, তো অকণমান পেমেণ্ট কালেকশ্যনৰ কাম আছে। তো এতিয়া মই ৰঙিয়ালৈ গৈ আছোঁ। তো আপোনালোকক মোৰ লগে লগে আহি থাকক, ব'লক গৈ থাকক। ফ্ৰেণ্ডছ, চাওকচোন ৰাস্তাৰ অৱস্থা। ই ৰিক্সাখন পৰো অৱস্থা, মানুহকেইজনে ধৰি ৰাখিছে। ৰাস্তাৰ অৱস্থা চাওক, খালৰ নিচিনা হৈ গৈছে একদম। ফ্ৰেণ্ডছ, আহি পাই গ'লোঁ ৰঙিয়া। ডেলিভাৰী এটা আছে, দি থৈ আহোঁ। ঠিক আছে। একবাৰ হাই দি, তই ইউটিউবত আহি যাবি, হাই দি একবাৰ। হাই বুলি দি দি। ইউটিউবত আহি যাবি তই। কি নাম?
सुनैना कुमारी হা सुनैना कुमारी ল নামটো কি ইমৰান হুছেইন ইমৰান হুছেইন তো মোৰ নামো ইমৰানে হুছেইন আপোনাৰ হেৰি পৰিয়াল পৰিয়াল আছে চাৰিজন আৰু আপোনাৰ ঘৰ ৰঙিয়া তুলসীবাৰী ৰঙিয়া তুলসীবাৰী আপুনি ডেইলি আপুনি কিমান মান এনেকৈ নহয় 200-500 এনেকা এনেকৈ হয় আৰু হা। তো এতিয়া লকডাউনৰ সময়ত আপুনি এনেকা চলি আছোঁ কি কৰিম এতিয়া 12টা বজে বন্ধ তো 200-300 আপোনাৰ আপোনাৰ অকণমান অসুবিধাত পৰিছে বহুতখিনি হা। লকডাউনৰ সময়ত তো আপুনি কি ক'ব পাৰে দিয়ক কি ক'ম এতিয়া লকডাউন এনেকা কাম কৰি আছোঁ চলি আছোঁ এতিয়া যদি কিবা এটা হয় পাওঁ মিডিয়াৰ পৰা কিবা তেতিয়াহ'লে ভাল হয় অনুষ্ঠানতে ঘৰতো অসুবিধা এই বৰষুণ লকডাউন আকৌ বৰষুণ দিলে ক'ত ওলাম হয়। কালি ওলাব পৰা নাই পৰীক্ষা ওলাব পৰা নাই ঘৰত কি দিগদাৰ অনেক অসুবিধা ঘৰত খোৱা নাই ইটো নাই মোৰ পৰা পৰিবাৰটো চলে বিবাহিত নে আপুনি হা আপুনি বিবাহিত বিবাহিত ছোৱালী আছে দুটা ছোৱালী এটা ল'ৰা এটা ছোৱালী বিয়া দিলোঁ বিয়া দিলে? এটা ছোৱালী বিয়া দিব লাগিব হয় ল'ৰা এটা আছে পঢ়ি আছে আপোনাৰ 50 টকাতে দি Thank you. তো ভালকৈ গান যাওক আগুৱাই যাওক भुला दूंगा तेरी चाहत में दुनिया भुला दूंगा तेरी चाहत में ইয়াতে দেখিলোঁ হিৰে ইলেক্ট্ৰিক ডিলাৰ তো বলকচোন ভিতৰলৈ যাওঁ তো ধুনীয়া ধুনীয়া গাড়ী RC নালাগে কোনো ড্ৰাইভিং লাইচেঞ্চ নালাগে তো আপোনালোকে আহিব পাৰে ৰঙিয়াত আছে এইটো শ্ব'ৰুম তো কমফৰ্টটো হয় বহুত স্টার্টিং মডেল এটি আছে ইয়াতে তিনিটা মডেল পাব তিনিটা কালার পাব হয় হয় এটি হচ্ছে ফ্ল্যাশ মডেল হয় হোয়াইট রেড আর সিলভার কালার আছে তো ফ্ল্যাশ মডেল হয় ফ্ল্যাশ মডেল তিনিটা কালার পাব এটার দাম আছে 59,940 রুপিস 59,940 940 রুপিস তার উপরে আহিব আপনার আত্রিয়া বুলি মডেল এটা আছে এইটো এইটো হয় আত্ৰিয়া এইটো হয় হয় হিরো ইলেকট্রিক আত্রিয়া আছে ইয়াতে পাব আপনি এইটোৰ দাম কমফৰ্টেবল হয় ন দাদা হ্যাঁ হ্যাঁ কমফৰ্টেবল হয় ন পুৰা 100% কমফৰ্টেবল পাব কিমান ইয়াতে RC লাইসেন্স নালাগে RC লাইচেঞ্চ RC লাইসেন্স নালাগে ঘৰৰ সকলোৱে চলাব পাৰিব আপোনাৰ তো কম RC লাইসেন্স নালাগে ঘৰৰ সকলোৱে চলাব পাৰিব লগত আপোনাৰ কি হয় যিটো মানে ডক্টৰবোৰ আছে তেওঁলোকে প্ৰিফাৰ কৰি আছে যিবিলাক আমাৰ এজেড মানুহ আছে যিবিলাক দেউতাহঁতৰ বয়সৰ মানুহ আছে তেওঁলোকৰ কাৰণে হাৰ্টৰ আৰু ব্ৰেইনৰ কাৰণে গাড়ীখনৰ কোনো ভাইব্ৰেশ্যন নাই তেওঁৰ কাৰণে বহুত লাভদায়ক হয় কিমান ঘণ্টা চাৰ্জ দিব লাগে এইটো 0ৰ পৰা ফুল চাৰ্জ কৰিলে আপোনাৰ 2.5 পৰা 3 ঘণ্টা সময় লাগিব কিন্তু আপোনাৰ মিনিমাম 90 কিলোমিটাৰ চলিব 90 কিলোমিটাৰ 90 কিলোমিটাৰ আপোনাৰ কিমান ইঞ্চি বা পাৰ ইউনিট কিমান খুব বেছি হ'লে আপোনাৰ 1 ইউনিটৰ পৰা 1.5 ইউনিট আপোনাৰ লাইটৰ বিল আহিব তাতে আপোনাৰ মিনিমাম 90 কিলোমিটাৰ চলিব য'ত আপুনি পেট্ৰলৰ স্কুটি এখন যদি 90 কিলোমিটাৰ চলায় আপোনাৰ 1.5 লিটাৰ তেলৰ খৰচ আছে আৰু 1.5 লিটাৰ তেলৰ দামটো আজিকালি জানেই আপুনি তো ৰাইজে কিবা এটা কৰি দিয়ক আশা কৰিলোঁ যাতে সকলোৱে আমাৰ পিনে আহে আৰু আমাৰ হিৰো ইলেক্ট্ৰিক মানে পৃথিৱীখন চাউণ্ড পলিউশ্যন আৰু এয়াৰ পলিউশ্যন কৰিব লাগে হয় হয় সেইটো আশাতে ৰঙিয়া আপোনাৰ ভূটান ৰোডত ৰঙিয়া হয় ৰঙিয়া ভূটান ৰোড আপোনাৰ ভূটান বাছ ষ্টেণ্ডৰ কাষতে হয় আপোনালোকে আহক সকলোকে আশা ৰাখিলোঁ দাদা আপোনাৰ নামটো মোৰ নাম ৰাকেশ দাস ৰাকেশ দাস তো দাদাক লগ কৰিব ৰাকেশ দাক আহি ফ্ৰেণ্ডছ পুঠিমাৰী নদী চাওক কেনেকৈ বাঢ়ি আহিছে গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব তো পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে এৰিলোঁ থেংক ইউ